গুড মৰ্ণিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই আজি প্ৰায় 15 দিনমান ধৰি মই মোৰ মাহঁতৰ ঘৰতে আছিলোঁ। আৰু যোৱাকালি যিহেতু মোৰ হাজবেণ্ড ঘৰলৈ আহিল, যিহেতু কেশৱৰ গাটো বেয়া, আৰু মই ফোন কৰি জনাইছিলোঁ যে কেশৱৰ গাটো বেয়া, সেইকাৰণে ঘৰলৈ আহিল। আৰু অহাৰ পিছত মই আজি ৰাতিপুৱাৰ ভাগতে মই কেশৱক ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ, আৰু ডক্টৰৰ ওচৰলৈ নি দেখাই মেলি আহিলোঁ। আৰু সেইটো ভিডিঅ' আপোনালোকৰ আগত অকণমান দেখুৱালোঁ। আৰু এতিয়া কেশৱে যিহেতু ভাল পাইছে আৰু সেয়া খেলি আছে, চাওকচোন। কেশৱ খেলি আছা ন? ভণ্টিৰ লগত খেলি আছা? খেলি থাকা। তোমাৰ এতিয়া দৰৱ চৰৱ খাই জ্বৰটো ভাল হ'ল নাই অকণমান কৈ দিয়াচোন। ৰাতিপুৱা যে তুমি ডক্টৰৰ ওচৰৰ পৰা আহিলা, তুমি বাৰু ভাল পালা নাই? ভাল নাই পোৱা? অঁ, ভাল পালোঁ বুলি কৈ দিয়া আকৌ। অঁ, কেশৱে জ্বৰ ভাল পালে। আৰু সেইজনী দেখিছে, সেই অকণমানি ছোৱালীজনী হৈছে আমাৰ ঘৰৰ ওচৰৰে। আৰু যিহেতু আমাৰ কেশৱৰ লগত আহি খেলা ধূলা কৰে, আৰু তেনেকৈ ছোৱালীজনী দিনটো পাৰ হৈ তেনেকৈ ডাঙৰ দীঘল হ'ল। আৰু আমাৰ ঘৰলৈ আহে, মই ভাত পানী চব দিওঁ, চাহ তাহ চব খাই মেলি যায়। কেশৱৰ লগতে খেলা ধূলা কৰে। আৰু কি হ'ল আফ্ৰিনা? আহাচোন, এইফালে আহাচোন। এইটো কি ফুলাই আছা তুমি? এইটো কি ফুলাই আছা? কেনেকৈ কৰিছা? চাব দেই, কিমান ধুনীয়াকৈ আপোনালোকক দেখাই দিব। আমাৰ কেশৱে যোনটো কাম কৰিব নোৱাৰে, সেইটো কাম এই অকণমানিজনীয়ে কৰি দেখুৱাই দিয়ে। আৰু সেইটো কাৰণে মোক বেছি ভাল লাগে। দেখাই দিয়া, অকণমান দেখাই দিয়া আকৌ। এইটো কি? এইটো কিনো? কি হয় এইটো? কি হয় বাৰু অকণমান কৈ দিয়া। তুমি স্কুল যোৱা নাই? স্কুল যোৱা নাই? কোৱা আকৌ। তুমি যোৱা নাই স্কুল? তোমাক মায়ে স্কুললৈ যায় নাই? যায়। কি পঢ়ানো? কি পঢ়া? নহয়, তুমি কি পঢ়া? কেশৱৰ কথাটো নালাগে, তুমি কি পঢ়া? অ আ পঢ়াই নাই স্কুলত? নিদিলে নি? অঁ, সেই গুচি গ'ল এতিয়া খেলিবলৈ। কেশৱৰ খুৰাক আৰু অকণমানি ভণ্টিজনী খেলি আছে, গোটেইকেইটা চোতালতে। আৰু এতিয়া যিহেতু কেশৱৰ পাপা, মই আৰু কেশৱ তিনিওটাই ঘৰতে আছোঁ। আৰু অহা কাইলৈ এখেত যাবগৈ নিজৰ ডিউটিলৈ। আৰু এনেকৈ আৰু দিনবোৰ অতিবাহিত হৈ গৈ আছে। আৰু কেশৱৰ কি হয়, গাটো বেয়া থাকিলে মোৰ মনটো বেয়া লাগে। আৰু কাম বন একো কৰিব মন নাযায়। আৰু দিনটো আজি কাম বন কৰা হোৱাই নাই, তাৰ লগতে লাগি থাকিবলগীয়া হৈছে। আৰু এনেকৈ চলি গৈ আছে। আৰু আজি যিহেতু ৰাস হয়, ৰাসৰ কাৰণে স্কুলো বন্ধ দিছিলে। আৰু যোৱাকালি সোমবাৰ আছিলে, সোমবাৰটো তাৰ বেমাৰৰ কাৰণে স্কুল ক্ষতি হ'লেই। আজি বাৰু বন্ধই আছিলে। আৰু কাইলৈ কি হ'ব দেখা যাব বাৰু। আৰু এতিয়া মই চোতালখন সাৰি লওঁ। এয়া চাওক, আমাৰ কিমান ডাঙৰ চোতালখন। এয়া চাওক, গোটেই চাৰিওফালে সাৰিব লাগে। আৰু এই দুখন চকী এয়া উলিয়াই থোৱা আছিলে। কেশৱে আৰু আমাৰ ঘৰলৈ অহা অকণমানি ভণ্টিজনী বহিছিলে। এয়া, আৰু মই এতিয়া ৱাটাৰ ছাপ্লাইৰো যিহেতু পানী আহিলে, আৰু সেয়া মায়ে পানী ভৰাই আছে ধুনীয়াকৈ। আৰু ময়ো এতিয়া ভৰাই মেলি লওঁ, তাৰপিছত আপোনালোক সকলোকে লগ পাইছোঁ। মোৰ পানী দুনি ভৰাই মেলি হৈ গ'ল। সেয়া দিছে, টৌত পানী ভৰাই থোৱা আছে বাল্টিঙত। আৰু এইফালে বহুতো বাৰ্কেট কলহ চলহ। আৰু সেইফালে দেখিছে ফিল্টাৰত পানী পৰি আছে। কি হ'ল? নালাগে। আৰু পানী দুনি ভৰাই মেলি ৰেডি। আৰু এইকণ হৈছে আমাৰ পাছফালকণ। এইটো হৈছে আমাৰ পাছফালকণ। আৰু এতিয়া ঘৰৰ সকলোখিনি যিহেতু দোকান বজাৰলৈ ওলাই গৈছে। আৰু কাইলৈ আমাৰ এখেত যিহেতু নিজৰ ডিউটিলৈ গুচি যাব, আৰু সেইটো কাৰণে মাছ বা মাংস কিবা এটা আনিবলৈ পঠিয়াইছোঁ। আৰু লগতে কেশৱৰটো জ্বৰ চৰ ভাল পাইছে বাৰু অকণমান, তথাপিও এতিয়া দেউতাকৰ লগত ওলাই গৈছে। যিহেতু ওলাই গ'লে অকণমান মনটো ভাল লাগে। আৰু লগতে কেশৱৰ খুৰাকো গৈছে। আৰু এতিয়া যিহেতু গধূলিয়ে হ'ল, এতিয়া কি হয়, গধূলি কেমেৰা কৰিলে অকণমান আন্ধাৰ লাগে। সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো সমাপ্ত কৰোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। লগ পাম কাইলৈ অন্য এটা ভিডিঅ'।